আমি আহিছিলোঁ এগৰাকী এংকৰৰ ঘৰত নিমন্ত্ৰণ জনাইছিল। মোৰ লগত আছে অনুপম ছাৰ। ছাৰে বহু দূৰৰ যাত্ৰা আমি কৰি শেষলৈ ইয়াতে আহিছিলোঁ। কেনেকুৱা লাগিছে? আমি সন্ধিয়াৰ গুৱাহাটীত ভ্ৰমণ কৰিছোঁ আৰু ইয়াত অলপমান সাংবাদিকৰ পাঠ কৰাই আছোঁ। ই আমাৰ ডিজিটেল মিডিয়া চাই ইয়াক কেনেকৈ মূল সুঁতিত সাংবাদিকৰ মূল সুঁতিত আনিব পাৰি তাৰ কাৰণে ইয়াক লগত লৈ ঘূৰি আছোঁ, অভিজ্ঞতা দেখুৱাইছোঁ, মানুহৰ মৰম দেখুৱাইছোঁ। ইয়াতে বিৰাট ফূৰ্তি পাইছে। ছাৰ, মই আপোনাক এটা কথা সুধিব বিচাৰোঁ। এই যে আপোনাৰ যিটো পৰিচয়, এই পৰিচয়টো আপোনাৰ এদিনত অহা নাই আৰু মানুহৰ যিটো ভালপোৱা আপুনি ইমানখিনিতে পাইছে, ইয়াক লৈ আপুনি নৱপ্ৰজন্মৰ প্ৰতি কি ক'ব? আচলতে জীৱনটোক আমি খুব সহজ অংক হিচাপে ল'ব লাগে। জীৱনটোত মানে আমি আমাৰ লেভেলটো আমি কমাই ৰাখিব লাগে। আৰু সাংবাদিকৰ কথা হৈছে তুমি মানুহৰ মাজত থাকি, মানুহৰ লগত থাকি, মানুহৰ পৰা শিকি, মানুহৰ বাবে তুমি কাম কৰিব পাৰিব লাগিব। আৰু মই সদায় ল' প্ৰফাইল মেইনটেইন কৰোঁ মানে মোৰ স্বাভাৱিক চৰিত্ৰই তেনেকুৱা। মই সাংঘাতিক লেভেল দি বেয়া পাওঁ, মই মানে ইগ' দেখুৱাই বেয়া পাওঁ। কমন মানুহৰ যিটো পৰিৱেশ আৰু পৰিস্থিতি, সেই পৰিস্থিতিৰ লগত থাকি মই ভাল পাওঁ, কাৰণ মই নিজেও এজন সাধাৰণ মানুহ হিচাপে সদায় ভাবোঁ। আৰু ভাবোঁতে মই বহুত শিকিছোঁ, বহুত বুজিছোঁ। আৰু ভগৱানৰ কৃপাত এই স্তব্ধতা শেষ নহয়। জুবিনে যে ক'লে স্তব্ধতা শেষ নহয়, মোৰ স্তব্ধতা শেষ হোৱা নাই। একদম জীৱন আগবাঢ়ি গৈ আছে। যিমান খোজ দিছোঁ, সিমান দেখিছোঁ, শিকিছোঁ আৰু শিকি পেলাই মানুহক দিবলৈ চেষ্টা কৰিছোঁ। বোধ কৰোঁ মই যদি ছাকচেছ বুলি ভবা যায়, তেতিয়াহ'লে মই যে এইখিনি পাইছোঁ তাৰ গুৰিতেই হৈছে এই সাধাৰণ মানুহৰ জীৱন যাপন আৰু সাধাৰণ মানুহৰ জীৱন যাপনৰ লগত সাধাৰণ মানুহৰ হৈ মই সাধাৰণ মানুহৰ দৰে ভবাৰ যিটো মোৰ ক্ষমতা, সেই ক্ষমতাটোকে মই মূল বুলি ভাবোঁ। আৰু মাজে মাজে আপোনাৰ কিছুমান অনুষ্ঠান আপুনি পৰিৱেশন কৰে আৰু সেই অনুষ্ঠানৰ মাজেদিয়ে আপুনি এটা চমক দেখুৱায় গোটেই ক'ব গ'লে অসমবাসীক। সেই চমকটো আপোনাৰ আচলতে কেনেকৈ আপুনি আয়ত্ব কৰিলে? এইটো আচলতে চমক নহয়, এইটো হৈছে ৰুঢ় বাস্তৱ। আমি কোনফালেদি যাম সেইটো জানি লওঁ আমি আগেদি যাম। এইবিলাক হৈছে ৰুঢ় বাস্তৱ। মানুহৰ জীৱনৰ কথা কওঁ মই কোনো কৌশল অৱলম্বন নকৰোঁ। যিটো ৰুঢ় বাস্তৱ, যিটো সঁচা, তাক মই কিবা যে তোমাৰ জীৱনত নিজে নিজে সফলতা আহিছে আৰু এই গ্লেমাৰ সেইটো নিজে নিজে আহিছে। কিন্তু গ্লেমাৰ ভাল বস্তু নহয়, মই কৈ থওঁ। আৰু মই এইটো চেগতে কৈ থওঁ, বহুতে মোক জনপ্ৰিয় সাংবাদিক কয়। সাংবাদিকতাৰ কোনো জনপ্ৰিয়তা নাই, সাংবাদিকৰ কোনো গ্লেমাৰ নাই। সাংবাদিক এই সাংবাদিকেই, তাৰ আৰু গ্লেমাৰৰ কথা নাহে। মানে এজন সমাজৰ এজন দায়বদ্ধতা থকা এজন ব্যক্তি, যিজন ব্যক্তিয়ে ভাল বেয়া সকলোখিনি বস্তু, ই কোনো গ্লেমাৰিছ নহয়। এইবিলাক কি অনুপম চক্ৰৱৰ্তী গ্লেমাৰিছ, জনপ্ৰিয়তা, এইবিলাকৰ কোনো মূল্যহীন কথা, একো কাম নাই। এয়া আপোনালোকে শুনিব পালে অনুপম চক্ৰৱৰ্তীৰ মনোভাৱ বা মনৰ ভাৱ আমাৰ নৱপ্ৰজন্মক লৈ যি দুআষাৰ কথা ব্যক্ত কৰিলে, খুবেই ভাল লগা। আৰু আমি যদি অনুসৰণ কৰোঁ, অনুসৰণ কৰিলে আচলতে আমি বহুখিনি কৰিব পাৰোঁ ইচ্ছা কৰিলে। আৰু আপোনাৰ মনটোৱে যিটো বিচাৰে আপুনি সেইটো কৰক, আপুনি সেইটোৱে কৰক। চাব আপোনাৰ মা দেউতাৰ সপোন আপুনি এদিন নিশ্চয় পূৰণ কৰিব পাৰিব। শেষলৈ মই ছাৰৰ ওচৰত যাম। মই শেষৰ এটা কথা জানিব বিচাৰিম। ছাৰ, আপোনাৰ বয়স চাগে ভালেখিনি হৈছে? কি ভালেখিনি, ইমান বুঢ়া হোৱা নাই। মই যেনেকৈ কৰিছোঁ মানে 50ৰ পাৰ হৈ যোৱা বুলি ভয় নহয়। যিহেতু যিকোনো কামৰ এটা সমাপ্তি আছে, এটা সময় আছে, যিটো সময়ৰ পিছত মই ৰেষ্ট কৰিম বা মানে মই বিৰতি ল'ম, ঘৰতে বহিম। আপুনি তেনেকুৱা কিবা পৰিকল্পনা ভাবিছে নে এই ধাৰাবাহিকটো আপুনি চলাই থাকিব কিমান দিনলৈকে? যিবিলাক মানুহ এলেহুৱা, যিবিলাক মানুহক কাম বনৰ প্ৰতি ধান্দা নাই, আৰু যিবিলাক মানুহে চেক বিচাৰি ফুৰে, সেইবিলাক মানুহে অৱসৰ বিচাৰে। তোমাৰ শৰীৰটোৱে যিমান দিনলৈকে তোমাক সহায় কৰিব, তোমাৰ মগজুটো যিমান দিনলৈকে শক্তিশালী হৈ থাকিব, সেই দিনলৈকে তুমি কাম কৰি যোৱা। কাম অকল সাংবাদিকতাই নহয়, বিভিন্ন ধৰণৰ কাম কৰিব পৰা আছে। বয়স, অভিজ্ঞতা, পৰিৱেশ আৰু পৰিস্থিতিয়ে তোমাক যি কৰিবলৈ দিয়ে সেয়া কৰা। খালি সেই কামটো ভাল হ'ব লাগে, যোগাত্মক হ'ব লাগে, সমাজৰ কাৰণে ভাল কাম হ'ব লাগে। সেইটো আটাইতকৈ ডাঙৰ কথা।
শৰীৰ মনে যেতিয়ালৈকে কয় তেতিয়ালৈকে তুমি কাম কৰি যোৱা। এইবিলাক মানে জিৰাই থাকিম, মই এতিয়া হেৰি হ'লোঁ, এইবিলাকৰ মূল্যহীন কথা। এইবিলাক জিৰাই থাকিলে মানুহৰ বেমাৰ হৈ মানুহ মৰিব আৰু একো নহয়। জিৰাবলৈ সময় নাই কাৰো, কাম কৰিব লাগে। কামৰ মাজেদি ফূৰ্তি কৰিব লাগে, আনন্দ কৰিব লাগে। আমি গাড়ী চলাই গৈ আছোঁ এতিয়া, হয়নে নহয়? কাইলৈ পৰহিলৈ তই মই ক'ত থাকোঁ কোনে জানে? একো ঠিক নাই, একো নাই। তোৰ জীৱনটোৰ কিবা মূল্য আছে নেকি? নাই, একো মূল্য নাই। আজি এনেকৈ গৈ আছোঁ, কালি বা কি হয়? আজিৰ দিনটো ভালকৈ উপভোগ কৰিব লাগে। সেইকাৰণে কি কয়, জীৱন কেৱল যাপন নহয়, জীৱন। অনুপম চক্ৰৱৰ্তীৰ কাৰণে সাংবাদিকতা এটা ডাঙৰ অভিৰুচি আছিল, আগতেও এতিয়াও আছে। গতিকে মই অভিৰুচি অনুসৰি কাম কৰিছোঁ, নতুন কাম কৰিছোঁ। আৰু এই কাম কৰি মোৰ আজিলৈকে অকণো ভাগৰ লগা মই আজিলৈকে নিজে অনুভৱ কৰা নাই। তাৰমানে আপুনি ক'ব বিচাৰিছে যে আমাৰ নৱপ্ৰজন্মই কিছুমানে যে হতাশ কৰে যে মই একো কৰিব নোৱাৰিলোঁ বা কৰিব পৰা নাই এতিয়ালৈকে, কি কৰিম, এই যে এটা হতাশ যিটো আমি দেখিবলৈ পাওঁ, সেই বস্তুটোৰ প্ৰতি আপুনি ক'ব বিচাৰিছে যে তোমাৰ মনটোৱে যিটো বিচাৰে তুমি সেইটো কৰা। য়েছ, তুমি তোমাৰ মনটো পজিটিভ কৰি লোৱা, যোগাত্মক কৰি লোৱা। তুমি যিটো বিচাৰা সেইটো কাম কৰা। তুমি বিচৰাটো সাংবাদিকে হ'ব লাগিব বুলি কথা নাই। তুমি বিচৰাটোৱে গায়ক হ'ব লাগিব বুলি কথা নাই। তুমি বিচৰাটোতে সেইটো কৰিলেহে তোমাৰ জীৱনলৈ গ্লেমাৰ আহিব, সাফল্য আহিব, তেনেকুৱা কোনো কথা নাই। যিটো কৰা ভালকৈ কৰা, তাতে সফলতা লুকাই আছে। কামটো ভালকৈ কৰি তাক মানুহৰ সেইবিলাক অনুষ্ঠানত আচলতে সেই মানুহবিলাকৰ জীৱনৰ কথা আছে। যি মানুহে নাটকৰ দৰে, অভিনয়ৰ দৰে কেৱল সংলাপ ক'বলৈ চেষ্টা কৰে, বাস্তৱ জীৱনটো বেলেগ হয়, দেখুৱাই থকা জীৱনটো বেলেগ হয়, তেনে অনুষ্ঠানবিলাক সেই ধৰণৰ সফল নহয়। সেইকাৰণে কি, যি হৈছে তাকে দেখুওৱা। তাতকৈ বেছি অত্যাধিক কৰিবলৈ গ'লে তুমি দেখুৱাব খোজাখিনিও বেয়া হ'ব, আৰু সেইটো বহু ক্ষেত্ৰত হৈ আছে। মোৰ ক্ষেত্ৰত নহয় কিন্তু, কাৰণ মই যি হয় তাকে দেখাওঁ। তাতকৈ ইফাল সিফাল নাই, নহ'ব। যি হ'ব তাকে দেখাম। আমি যি দেখিছোঁ, এজন মানুহৰ কাম এটা কৰি থাকোঁতে কেতিয়াবা ভাগৰ লাগে। আপুনি কেতিয়াবা ভাগৰি যায় নেকি? আপোনাৰ কাম মানে কি জানা? ছাৰ আমি ওলোটা আহিলোঁ নেকি? এনেকুৱা ওলাই যাব পাৰিম নেকি? গছক হৈ ওলাই যাব লাগিব। ওলাই যাম, নেশ্যনেল হাইৱে হয় একেবাৰে ওলাই যাম। এইটো নেশ্যনেল হাইৱেত বহুত জাম থাকিব পাৰে নেকি? এইটো এটা ডাঙৰ সমস্যা গুৱাহাটীৰ দেই। জাম থাকিব পাৰে নেকি? এইখিনি টাইমত জাম থাকিব বুলি মই ডাইৰেক্ট ক'ব নোৱাৰোঁ, কিন্তু থাকিব পাৰে। এতিয়া তোমাক মই কথাটো কৈছোঁ কি, তুমি কি কৈছিলা যে ভাগৰ লাগে নেকি? যেতিয়া কামটো তোমাৰ মনে কৰা হ'ব, বুজি পাইছানে? মনটোৱে কৰা কাম হ'ব লাগিব দেই। যেতিয়া তুমি জোৰ জুলুম এটা কাম কৰিবা, তেতিয়া তোমাৰ ভাগৰ লাগিব, তেতিয়া তোমাৰ অৱসাদ আহিব, তেতিয়া তোমাৰ খং উঠিব, তেতিয়া কামবিলাক কৰিবলৈ মন নাযাব। কিন্তু যি কাম তোমাৰ মনৰ আগ্ৰহত কৰিবা, মনৰ ইচ্ছাৰে কৰিবা, তুমি ভাল পোৱা কাম এটা কৰিবা, তেতিয়া সেই কামটো কৰিয়ে থাকিবলৈ মন যাব, ভাগৰ নালাগে। আমাৰ কাৰণে ডাঙৰ ট্ৰেজেডি মানে বৰ্তমানৰ যিটো যন্ত্ৰপথ পৃথিৱীত, তাত আমাৰ আটাইতকৈ ডাঙৰ ট্ৰেজেডিটো কি জানানে? সেইটো হৈছে আমাৰ অভিৰুচি পৃথক আৰু আমাৰ কাম পৃথক। অৰ্থাৎ মই ভাল পোৱা কামটোৰে মোৰ ব্যক্তিগত জীৱন কটাব পৰা নাই। কিন্তু অনুপম চক্ৰৱৰ্তীৰ সৌভাগ্য যে অনুপম চক্ৰৱৰ্তীৰ কাৰণে সাংবাদিকতা এটা ডাঙৰ অভিৰুচি আছিল, আগতেও এতিয়াও আছে। গতিকে মই অভিৰুচি অনুসৰি কাম কৰিছোঁ, নতুন কাম কৰিছোঁ। আৰু এই কাম কৰি মোৰ আজিলৈকে অকণো ভাগৰ লগা মই আজিলৈকে নিজে অনুভৱ কৰা নাই। তাৰমানে আপুনি ক'ব বিচাৰিছে যে আমাৰ নৱপ্ৰজন্মই কিছুমানে যে হতাশ কৰে যে মই একো কৰিব নোৱাৰিলোঁ বা কৰিব পৰা নাই এতিয়ালৈকে, কি কৰিম, এই যে এটা হতাশ যিটো আমি দেখিবলৈ পাওঁ, সেই বস্তুটোৰ প্ৰতি আপুনি ক'ব বিচাৰিছে যে তোমাৰ মনটোৱে যিটো বিচাৰে তুমি সেইটো কৰা। য়েছ, তুমি তোমাৰ মনটো পজিটিভ কৰি লোৱা, যোগাত্মক কৰি লোৱা। তুমি যিটো বিচাৰা সেইটো কাম কৰা। তুমি বিচৰাটো সাংবাদিকে হ'ব লাগিব বুলি কথা নাই। তুমি বিচৰাটোৱে গায়ক হ'ব লাগিব বুলি কথা নাই। তুমি বিচৰাটোতে সেইটো কৰিলে উপভোগ কৰিব লাগে। সেইকাৰণে কি কয়, জীৱন কেৱল যাপন নহয়, জীৱন এক উদযাপন। জীৱনটোক কেনেকৈ উদযাপন কৰিব লাগে? যেনেকৈ আমি বিভিন্ন ধৰণৰ উৎসৱ উদযাপন কৰোঁ। আমি বিহু যেনেকৈ উদযাপন কৰোঁ, আমি পূজা যেনেকৈ উদযাপন কৰোঁ, আমি ঈদ যেনেকৈ উদযাপন কৰোঁ, তেনেকৈ আমি জীৱনটোক উদযাপন কৰিব শিকিব লাগে। জীৱন কেৱল যাপন নহয়, জীৱন এক উদযাপন। বাই বাই।